खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी बीटीसी काउन्सिल बेसायख'थिया गेजेराव आरो माखासेल' सान दंसै आरो बेनि सिगांनो थांनाय साननैसो सिगांसो प्रमोद बर'नि दैदेननाय इउपिपिएल राजखान्थि दोलोनिफ्राय गासै मोन 18 बियाबाव बिजाथि महरै फोसावबाय आरो बे महरै बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथांखौ बावखुंग्रि बियाबाव बिजाथि महरै फोसावनाय जाबाय आरो बेनि उनावनो बावखुंग्रि ओनसोलनि रोजा सुबुंफोरा रनजित बसुमतारी बिथांखौ बरायनाय नुना मोननाय जादों आरो बे बरायनाय हाबाफारियाव रनजित बसुमतारी बिथाङा फोरमायदों दि बावखुंग्रि बियाबाव बिजाथि महरै फसंनायनि सायाव गोबां बाथ्रा बुंनो हागौ नाथाय मोनसे बाथ्राखौ रोखा फोरमायो दि होननानै बिथाङा फोरमायो दि बियाबखौ उद्धार खालामनो थाखाय एबा बोखांनो थाखाय आं बेबायदि बावखुंग्रि बियाबाव बिजाथि महरै आंखौ फसंनाय जादों होननानै बे समाव रनजित बसुमतारी बिथाङा रोखा फोरमायो आरो बे समाव दिनैनि बे बरायनाय हाबाफारिनि गेजेरजोंनो प्रमोद बर'आ जेब्लासिम बिटिआरआव थागोन अब्लासिम बिटिआरआव शान्ति आरो गोजोना थाबाय थागोन होननानै बे समाव बाथ्रा बुंदों बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा बे समाव फिन फोरमायबावोदि बावखुंग्रि बियाबाव बिजाथि फोसावनायाव आंखौ गोबां बाथ्रा बुंनो हागौ नाथाय बे बाराव बावखुंग्रि बियाबखौ आं बोखांनो थाखाय फैदों होननानै बे समाव बाथ्रा बुंदों बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी थामहिनबा बावखुंग्रि बियाबनि बिजाथि रनजित बसुमतारी बिथाङा आरो बिथाङा फोरमायबावदों दि प्रमोद बर'आ जेब्लासिम बिटिआरआव थागोन अब्लासिम बिटिआरआव शान्तियानो शान्ति थागोन होननानै बाथ्रा बुंदों बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा दानिया फैदो बिदिब्ला रनजित बसुमतारी बिथाङा बावखुंग्रि बियाबाव बिजाथि महरै मोननायनि गुबै जाहोनखौ माबायदि फोरमायदों एबा दिनैनि बे बरायनाय हाबाफारियाव बावखुंग्रिनि रोजा सुबुंफोरा बरायनाय हाबाफारिनि गेजेरजों बिथाङा मा फोरमायदों जों बिथांनिफ्राय आबुङै खोनासंना लादिनि মই সন্মানীয় আমাৰ পাৰ্টিৰ হাইকমাণ্ড প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব এখেতে মোৰ ওপৰত যিটো বিশ্বাস ৰাখিছে যে বাওকুংগ্ৰি সমষ্টিত ইউপিপিএল দল হিচাপে জয়যুক্ত কৰাবলৈ সক্ষম হ'ব বুলি আৰু আজি সকলো জাতি জনগোষ্ঠীয়ে মাৰবান্দি ওলাই আহিছে ইউপিপিএল দললৈ সাপোৰ্ট কৰিবৰ কাৰণে আৰু বিকল্প ৰাস্তা হিচাপে আমাৰ ইউপিপিএল দলকে ৰাইজে আজি বাছি লৈছে গতিকে মই শিৱসাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰ্টিৰ সকলো আমাৰ জ্যেষ্ঠ নেতা নেত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিছে বাওকুংগ্ৰি এটা খুব সুন্দৰ ঠাই হিষ্ট্ৰিক এটা প্লেচ এই অঞ্চলৰ ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই বিটিআৰ চৰকাৰৰ সৈতে কথা ক'বলৈ যে সক্ষম হ'ম এই কথাটো মই ঈশ্বৰৰ আশীৰ্বাদ বুলি ধৰি ল'বলৈ সক্ষম হৈছোঁ পৃথিৱীৰাজ বৰুৱাই আপোনাক বাৰে চাওক কুকুৰে ভুকি থাকিব হাতীয়ে গৈ থাকিব কুকুৰে হয় হাতীয়ে হয় আজি ইমান ৰাইজ ওলাই আহিছে চাওক আপুনি এটা কথা যদি চিন্তা কৰে ৩৫ লাখ ভাৰতীয় নাগৰিকে বিটিচিত প্ৰকৃত গণতন্ত্ৰটো বিচাৰি আহিছিল গণতন্ত্ৰ প্ৰতিষ্ঠাই হোৱা নাছিল ১৭ বছৰে যিটো মানে কালা অধ্যায় হৈছিল এই কালা অধ্যায়ত বসবাস কৰি পেলাই নৰকৰ যন্ত্ৰণাৰ ভোগা নিচিনা মানুহে অনুভৱ কৰিছিল আজি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল চৰকাৰৰ দিনত যে মানুহে গণতন্ত্ৰটো দেখিবলৈ সক্ষম হ'ল পূৰ্ণিমাৰ জোনাক ৰাতিটো দেখিবলৈ সক্ষম হ'ল সেই জোনাকৰ ৰাতিত মানুহে মানুহৰ চকুতি কথা ক'বলৈ সক্ষম হ'ল ইয়াতকৈ ডাঙৰ বস্তু আৰু বিচাৰি পৃথিৱীত ক'তো নাপায় আৰু যাক আমি আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক শান্তিৰ দূত সমন্বয়ৰ দূত অক্ষতাৰ দূত প্ৰগতিৰ দূত হিচাপে গণ্য কৰিছে গতিকে প্ৰমোদ বড়ো যেতিয়ালৈকে থাকিব বিটিচিত শান্তি হৈয়ে থাকিব সমন্বয় গঢ়িয়ে থাকিবলৈ সক্ষম হ'ম আৰু সকলো জাতি জনগোষ্ঠী আজি দলে বলে আপোনাৰ ধৰ্মৰ নামত বিভাজন নাৰাখি জাত পাতৰ নামত বিভাজন নাৰাখি আজি সকলো ৰাইজে ওলাই আহিছে গতিকে সেইটোৱে বাস্তৱ মই চিধা এটা কথা ক'ম আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে 40টাত যিমান যজ্ঞ পূজা গীৰ্জা মছজিদত নাযাওক কিয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিমান ডাঙৰ ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰি আহিলেও এইবাৰ ইউপিপিএল দলক পৰাস্ত কৰিব নোৱাৰে কিয়নো আউট অফ 32টাতো আমি জিকিমেই 5টা বিপিএফে জিকিব 3টা বিজেপিয়ে জিকিব